বন্ধুসকল আজি মই আপোনালোকৰ দুটা প্ৰাইভেট জব লৈ আহিছোঁ। প্ৰথমটো প্ৰাইভেট জব হ'ল আপোনালোকৰ হেমাবাৰী মটৰ্ছ ৰিকুৱাৰমেণ্ট হয় চেলছ মেনেজাৰৰ কাৰণে। জব লোকেশ্যন আপোনালোকৰ নৰ্থ লখিমপুৰ হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ 1 এপ্ৰিলৰ হয়। আৰু প্ৰথমটো পষ্ট হ'ল আপোনালোকৰ চেলছ মেনেজাৰৰ কাৰণে আছে, যদি কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব আৰু পষ্ট আপোনালোকৰ এটা আছে। জব লোকেশ্যন নৰ্থ লখিমপুৰ হয়। চেলাৰী আপোনালোকক 25,000 ডিমাণ্ড দিব আৰু এজ লিমিট আপোনাৰ 21 বছৰ হ'ব লাগিব। 6 বছৰ এক্সপিৰিয়েঞ্চ লাগিব অট'মোবাইল ছেক্টৰত। কোনো এপ্লিকেশ্যন ফিজ নাই। ৰিকুৱাৰমেণ্টটো ৱাক ইন ইণ্টাৰভিউ হয়। চ' আপোনালোকে 1 তাৰিখত গ'লে হ'ল, টাইম 10টা বজাত। এই এড্ৰেছটোত যোৱাৰ আগতে আপোনালোকে এটা ফোন কৰি ল'ব, নিজৰ ৰিজিউমে লৈ যাব। দ্বিতীয়টো আপোনালোকৰ GNRC মেডিকেল শ্বপৰ পৰা আহিছে। ইণ্টাৰভিউ ডেট আপোনালোকৰ 1 ফেব্ৰুৱাৰী হয়। চ' আপোনালোকে ৱাকিং ইণ্টাৰভিউ নিজৰ ডকুমেণ্টছ লৈ কিনে এপ্লাই কৰিব পাৰিব। মই পষ্টৰ ডিটেইলছ কৈ দিছোঁ। প্ৰথম পষ্টটো হ'ল ৱেৰ হাউচ আৰু পেকেটাৰ কাৰণে হয়, যদি পেকেজিঙৰ কাম কৰিবলৈ। টোটেল পষ্ট আপোনালোকৰ 4টা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ হ'ব লাগিব আৰু এজ লিমিট 28 বছৰ হ'ব আৰু আপোনালোকৰ ডে শিফ্ট হ'ব আৰু ছানডে উইক অফ থাকিব। জব লোকেশ্যন আপোনালোকৰ পাঞ্জাবাৰী হ'ব আৰু ৰিকমেণ্ডেশ্যন আপোনালোকৰ 10,000 প্লাছ থাকিব। জব ৰেছপনচিবিলিটি এইখিনি হয়, আপোনালোকে চাই ল'ব। মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। দ্বিতীয় পষ্ট হ'ল ফাৰ্মাচী এছিষ্টেণ্টৰ কাৰণে হয়, য'ত টোটেল পষ্ট আপোনালোকৰ 5টা আছে, অনলি মেলছ। কেণ্ডিডেট আপোনালোকৰ 12 পাছ হ'ব লাগিব আৰু মিনিমাম এবছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু এজ লিমিট 28 বছৰ হ'ব লাগিব আৰু শিফ্ট মৰ্ণিং, ডে, ইভিনিং, নাইট হ'ব আৰু ৰোটেশ্যনেল উইক অফ হ'ব। জব লোকেশ্যন আপোনালোকৰ গুৱাহাটী হ'ব, হাতীগাঁও হ'ব, বেলতলা হ'ব আৰু হেঙাবাৰী হ'ব। চেলাৰী আপোনালোকৰ 11,000 প্লাছ থাকিব আৰু নাইট শিফ্টৰ এলাউঞ্চো থাকিব। কোনো এপ্লিকেশ্যন ফিজ নাই। আৰু আপোনালোকে এইটো এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। চ' আপোনালোকে তাৰ পৰা এপ্লাই কৰিব লাগিব, কাৰণ এইটো ৱাকিং ইণ্টাৰভিউ হয়। চ' আপোনালোকে নিজৰ বায়'ডাটা আৰু আইডেণ্টি কাৰ্ড লৈ যাব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন লৈ যাব, যদি এক্সপিৰিয়েঞ্চ থাকে তাত লৈ যাব। আৰু ভেনিউটো আপোনালোকৰ এইটো হয় আৰু এড্ৰেছটো আপোনালোকৰ ইয়াত লিখা আছে। আপোনালোকে এড্ৰেছটো চাই ল'ব। এড্ৰেছটো চাই লৈ কিনে আপোনালোকে আৰামছে ইণ্টাৰভিউ দিব যাব পাৰিব। আৰু আপোনালোকে ইণ্টাৰভিউ দিব যোৱাৰ আগতে এটা গুগল ফৰ্ম ফিল আপ কৰি দিব লাগিব। গুগল ফৰ্ম ফিল আপৰ লিংকটো এইটো হয়, মই লিংক ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা এপ্লাই কৰি ডিটেইলছবিলাক দি কিনে আপুনি ফিল আপ কৰিব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।